এয়া আজি আমি কেক বনাম। কেক বনাবৰ কাৰণে আমি কি বস্তু লৈছোঁ। মই প্ৰথমতে 3টা গিলাচ লৈছোঁ, এইটো এটা বাতি লৈছোঁ, তাৰপিছত এডাল কেকটো গুলিবৰ কাৰণে লৈছোঁ, 2টা কণী লৈছোঁ, ৰিফাইন, নিমখ, ময়দা আৰু লগতে লৈছোঁ কেকৰ কালাৰ, আৰু এইফালে লৈছোঁ মই বেকিং পাউডাৰ, আৰু এইটো মই কালাৰখিনি গুলিবৰ কাৰণে লৈছোঁ। এতিয়া আমি আৰম্ভ কৰিম বলক কেকটো বনাবৰ কাৰণে। আজি কেকটো কেনেকুৱা হয় আপোনালোকক মই ধুনীয়াকৈ সম্পূৰ্ণ দেখাম ভিডিঅ'টো। মই কেকটো কেনেকৈ একদম ঘৰতে থকা বস্তু কেইটামানৰ সৈতে বনাওঁ। সকলোৱে বাতিত বনাই ন, মই আজি গিলাচত বনাই ট্ৰাই কৰোঁ। কালাৰ দি পেলাই কেনেকুৱা হয় আপোনালোকক দেখাই আছোঁ। আৰু মই প্ৰথমতে গিলাচকেইটাত অকণমান তেল সানি থৈ লওঁ, তাৰপিছত বাকী মিশ্ৰণখিনি গুলি আছোঁ, মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই কেক বনাবৰ কাৰণে 3টা গিলাচ ৰেডি কৰি লৈছোঁ। ইয়াত মই ৰিফাইন সানি পেলাই ময়দা দি দিছোঁ অকণমান। ময়দাখিনি মই এনেকৈ অকণকৈ ছিটাই দিছোঁ ৰিফাইন সানি গিলাচ 3টাত, এইটো সকলোৱে জানেই। এতিয়া মই এই গিলাচ 3টা কিয় ময়দা সানি লৈছোঁ, তেতিয়া কেকটো আৰু নষ্ট নহয়, জ্বলি নাযায়। এতিয়া মই ডিম ভাঙিম। ডিমখিনি ভাঙি মিশ্ৰণখিনি কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ। মই গিলাচ 3টা এইফালে ছাইডত থৈ লৈছোঁ, তাৰপিছতে মই এতিয়া ডিমখিনি ভাঙি আপোনালোকক দেখাই আছোঁ। প্ৰথমতে লৈছোঁ 2টা কণী। কণী 2টা মই এনেকৈ 2টা কণী মই এনেকৈ কণী 2টা ভাঙি লৈছোঁ। 2টা কণী দেখিছেনে? 2টা কণী মই এনেকৈ ভাঙি লৈছোঁ। মোৰ 2টা কণী ইমানখিনিয়ে হৈছে। তাৰপিছতে মই ডিম অকণমান চেনি দিছোঁ। চেনিটো দেখিছেনে? কাপটো জোখাই মই পূৰা একাপো নহয়, অলপ মানে কমাই দিছোঁ একাপতকৈ। এইখিনি মই এতিয়া এনেকৈ কণী আৰু চেনিখিনি প্ৰথমতে মই মিশ্ৰণ কৰি লৈছোঁ। মিশ্ৰণ কৰোঁতে এটা কথা মনত কৰিব, এফালেই হ'ব লাগে বস্তুটো, ওলোটাকৈ ঘূৰাব নালাগে এনেকৈ। এতিয়া এফালে এনেকৈ বস্তুটো ঘূৰাব লাগে। তাৰপিছতে মই এইখিনি ভালকৈ 10 মিনিটমান এনেকৈ ঘুটি ল'ম, চেনিখিনি যাতে একদম পূৰা মিহলি হৈ যায়। এনেকৈ এইখিনি এনেকৈ ফেনা উঠালৈকে এনেকৈ ঘুটি থাকিব। দেখিছেনে? কণী আৰু চেনি প্ৰথমতে মই গুলি লৈছোঁ। এতিয়া ইয়াতে মই দি দিম আধা কাপ এইখিনি দেখিছে ৰিফাইন। এই ৰিফাইনখিনি দি দিম ইয়াতে মই। ৰিফাইন দি দিলোঁ মই। এতিয়া মই ৰিফাইনখিনিও এনেকৈ সানিম অলপ সময়। দেখিছেনে? ৰিফাইনখিনিও মই এনেকৈ সানি আছোঁ। ৰিফাইন, কণী, চেনি প্ৰথমতে মই আৰু 5 মিনিটমান এনেকৈ সানি ল'ম। দেখিছেনে? মই এটা ছাইডেই ঘূৰাই আছোঁ, যিহেতু উল্টা ছাইডে ঘূৰালে গোটা গোটা হৈ যাব আৰু মিশ্ৰণটো ভাল নহ'ব। সেইকাৰণে এটা ছাইডেই ঘূৰাই থাকিব লাগে। মই এটা ছাইডে ঘূৰালোঁ। দেখিছেনে? এইখিনি মোৰ ৰিফাইন, কণী, চেনি মিক্স হৈ গৈছে। ইয়াতে মই এতিয়া দিম অকণমান নিমখ। নিমখটো বেছি দিব নালাগে, টেষ্ট অনুসৰি নিমখটো দিব লাগে। নিমখটো দিলে অকণ সিজিব। মই অকণমান নিমখ দি দিছোঁ ইয়াতে। এতিয়া এইখিনি মই এনেকৈ গুটি গুটি অলপমান মিক্স কৰি ল'ম। দেখিছেনে? মোৰ গুটি গুটি বহুত একদম মিক্স হৈ গৈছেগৈ। এনেকৈ যিমান পাৰে ধুনীয়াকৈ ফেটি ল'বা, তেতিয়া কেকটো বহুত ধুনীয়া হয়, ফুলি উঠিব। এতিয়া মই ইয়াতে দি দিম আমাৰ যিটো বেকিং পাউডাৰ। এইটো বেকিং পাউডাৰ মই আনি থৈছোঁ। মই 1 চামুচ, চাহৰ চামুচৰ পূৰা 1 চামুচো নহয়, অলপমান দিছোঁ বেকিং পাউডাৰ দিলোঁ। বেকিং পাউডাৰ দি আকৌ মই কেকটো এনেকৈ সোঁপাকতেই ঘূৰাই যাম। দেখিছেনে? মই সোঁপাকতেই আকৌ ঘূৰাইছোঁ। আকৌ বেকিংখিনি মই মিক্স কৰিম। দেখিছেনে? আপোনালোকে এনেকৈ বনাবচোন। কেক খাবলৈ বহুত ধুনীয়া হয়। ঘৰতে একদম কম বস্তু দি এনেকৈ বনাব, ভাল লাগিব। মই বিহু বুলি বনাইছোঁ। এতিয়া মোৰ বেকিংখিনিও মিক্স হৈ গ'ল। এতিয়া মই ইয়াতে শুকান বস্তু ঢালিম। মোৰ ময়দাখিনি ঢালি দিম এতিয়া। আৰু মোৰ চাওক কেকখিনি, এইখিনি মিশ্ৰণ কৰি পেলাই হৈ গৈছে। ইয়াত মই কি দিছিলোঁ, ৰিফাইন, কণী, চেনি আৰু বেকিং পাউডাৰ। এইখিনি মোৰ অলৰেডি মিশ্ৰণ হৈ গৈছে। এতিয়া মই ঢালিম ময়দা, শুকান বস্তু। ময়দা মই পূৰা 1 কাপ লৈছোঁ, চাহ খোৱা কাপৰ।
ইয়াতকৈ বেছি নিদিব, ইয়াতকৈ বেছি দিলে কেকটো টাইট হৈ যাব। এতিয়া সেই একেদৰে মই ময়দাখিনিও আকৌ এনেকৈ মিশ্ৰণ কৰি থাকিম। এয়া চাওক, যিহেতু এতিয়া এইখিনি অলপ টাইট হৈছে, মই ময়দাখিনি কেকটো বহুত টাইট হৈ যাব ইমান টাইট হৈ থাকিলে, গতিকে ইয়াত মই একাপ গাখীৰ দি দিম। একাপ নহয়, আধা কাপ দিম, গাখীৰ দি দিম। আপোনালোকে জোখ অনুসৰি দিব, তেতিয়া আপোনালোকৰ কেকটো সেই জোখতেই হ'ব। এতিয়া মই ইয়াতে দি দিম গাখীৰ। আৰু চাওক, এইখিনি অকণমান টাইট হৈ আছে, দেখিছেনে? এয়া অকণমান টাইট হৈ আছে, ইয়াতকৈ অকণমান পনীয়া হ'ব লাগিব, তেতিয়া কেকটো অলপমান মানে বহুত কোমল হ'ব, খাবলৈ ধুনীয়া হ'ব। এতিয়া মই ইয়াতে ঢালি দিম গাখীৰ। গাখীৰ মই লৈছোঁ এয়া আধা কাপ, বেছি ওলোৱা নাই, এইখিনি গাখীৰ লৈছোঁ। গাখীৰখিনি মই ইয়াতে ঢালি দিছোঁ, দেখিছে? এয়া গাখীৰখিনি। এতিয়া মই সেই গাখীৰখিনিও এনেকৈ গুলিম, এয়া দেখিছেনে? আৰু আপোনালোকৰ ঘৰত যদি আৰু কিবা কিবি বহুত বস্তু আছে মানে দিব পাৰে, যেনেকৈ কিচমিচ, কাজু, ড্ৰাই ফ্ৰুটছ কিবা থাকিলে দিব পাৰে। মোৰ লগত সেইবোৰ বস্তু নাই দেখি মই এতিয়া দিয়া নাই। এতিয়া মই এইখিনি আকৌ এনেকৈ ভালকৈ মিক্স কৰিম। মিক্স কৰি পেলাই আকৌ মই এতিয়া ইয়াতে কালাৰ দিম। আৰু এয়া চাওক, মোৰ কেকখিনি এয়া ইমানখিনি ডাঠ হৈছে, এয়া দেখিছেনে? মই দেখাই দিছোঁ। ইয়াতে মই দিছোঁ ইলাচি দুটা ফালি পেলাই, কিয়নো কণীৰ গোন্ধটো যাবৰ কাৰণে মই দুটা ইলাচি দি দিছোঁ। আপোনালোকে ভেনিলা এচেঞ্চ থাকিলে দিব পাৰে, তেতিয়া কণীৰ গোন্ধটো আৰু নহয়। এতিয়া মই দুটা ইলাচি দি পেলাই এইখিনি আকৌ গুলি দিছোঁ, দেখিছেনে? কেকৰ জোখটো এইটো জোখতেই কেক হ'লে ধুনীয়া হ'ব খাবলৈ। আপোনালোকে এইটো জোখতেই বনাব। এতিয়া মই ইয়াতে ভাগে ভাগে কালাৰ মিলাই দিম, যিহেতু মই কালাৰিং কেক বনাম। এতিয়া মই দেখাই আছোঁ আপোনালোকক কেনেকৈ মই কালাৰ মিলাওঁ। আৰু চাওক, এতিয়া মোৰ এয়া কেকৰ এইটো কিমান বাটাৰটো কি ধুনীয়াকৈ এয়া দেখিছেনে? এয়া বহুত ধুনীয়াকৈ একদম নিমজ হৈ গ'ল, একেবাৰে ধুনীয়া হৈ গ'ল। এতিয়া ধুনীয়াকৈ ফুলি যাব এইটো গিলাচত দিয়াৰ লগে লগে। এতিয়া মই কালাৰ মিলাই আছোঁ, আপোনালোকক দেখাই আছোঁ মই কালাৰ কেনেকৈ মিলাই আছোঁ। চাওক, দুটা মোৰ ফ্ৰুইট কালাৰ হয়, এটা আছে পাৰ্পল কালাৰ, এটা আছে য়েল্ল' কালাৰ। মই দুইটাই ব্যৱহাৰ কৰিম আজি। আৰু মই কিমান ল'ম কালাৰটো মই আপোনালোকক দেখাই আছোঁ। মোৰ প্ৰথমতে মই এনেকুৱা এটা বাতিত অলপমান এই কেকৰ মিশ্ৰণটো এনেকৈ ঢালি লৈছোঁ। ঢালি লৈছোঁ কেকৰ মিশ্ৰণটো। ইয়াতে মই এতিয়া প্ৰথমতে মই এই পাৰ্পল কালাৰটো দি আছোঁ। মই চাওক কিমানখন দি আছোঁ, বেছি দিব নালাগে, অকণমান দিলেই হয়। মই উলিয়াই পেলাই দি আছোঁ পাৰ্পল কালাৰ এইটো। দেখিছেনে? এইখিনি আৰু অকণমান দি দিওঁ। মই বটলটো দি পেলাই অকণমান দি দিছোঁ। আৰু এইটো চাওক, মোৰ হৈ গ'ল পাৰ্পল কালাৰ। দেখিছেনে? এইখিনি মোৰ পাৰ্পল কালাৰ হৈ গ'ল। এতিয়া মই এইখিনি গিলাচ এটাত ঢালি দিম। তাৰপিছত মই আপোনালোকক আৰু য়েল্ল' কালাৰটো আকৌ দেখাই আছোঁ। মোৰ পাৰ্পল কালাৰটো হৈ গ'ল। মই গিলাচত এনেকৈ ঢালি দিছোঁ। আপোনালোকে গিলাচটো ভৰ্তি কৰি নিদিব, যিহেতু কেকটো ফুলিবও লাগিব ন, গতিকে আপোনালোকে গিলাচটো ভৰ্তি কৰি নিদিব, গিলাচটো আধালৈকে দিব। চাওক, এইটো হ'ল মোৰ আজি পাৰ্পল কালাৰ কেক। মই গিলাচটো আধালৈকে দিছোঁ, যিহেতু মোৰ ফুলিব লাগিব। এতিয়া মই আকৌ বেলেগ এটা কালাৰ মিক্স কৰোঁ। এতিয়া মই এই য়েল্ল' কালাৰটো মিক্স কৰি আপোনালোকক দেখাই আছোঁ। চাওক, মই এইখিনি য়েল্ল' কালাৰটোৰ কাৰণে লৈছোঁ। দেখিছেনে? মই য়েল্ল' কালাৰটোৰ কাৰণে লৈছোঁ। সমান জোখতে লৈছোঁ। এতিয়া মই য়েল্ল' কালাৰটো মিলাই আছোঁ। চাওক, মই য়েল্ল' কালাৰটো মিলাই আছোঁ। মই 2 ফুট 3 ফুট দি দিলে হ'ল আৰু। মই য়েল্ল' কালাৰটো দিছোঁ। চাওক, চাওক, আজি হ'ব মোৰ য়েল্ল' কালাৰ কেক। এনেকৈ আপোনালোকে মিক্স কৰি ল'ব ধুনীয়াকৈ। দেখিছেনে? এইটো হ'ল য়েল্ল' কালাৰ। মই পাৰ্পল কালাৰটোৰ ডিজাইনটো ভাল লাগিব দেখি অকণমান য়েল্ল' কালাৰটো এনেকৈ ওপৰতে দি দিছোঁ। তেতিয়া মানে ডিজাইনটো অকণমান ধুনীয়া লাগিব আৰু দুটা কালাৰ মিক্স হ'ব। মই অকণমান দি দিছোঁ। আৰু এটা গিলাচত মই য়েল্ল' কালাৰ ভৰাইছোঁ। চাওক, এইটো
এইখিনি মই ভৰালোঁ য়েল্লো কালাৰ এতিয়া মোৰ দুটা গিলাচ হৈ গ'ল এয়া মোৰ হৈ গ'ল য়েল্লো কালাৰ এতিয়া মই গিলাচ দুটা অকণমান এনেকৈ থেপি থেপি দিছোঁ তেতিয়া কালাৰটো ছেটিং হৈ যাব আৰু এয়া মই য়েল্লো কালাৰ আৰু পাৰ্পল কালাৰ মিক্স কৰি পেলাই এইটো কৰি দিছোঁ এনেকৈ ধুনীয়া দেখিবৰ কাৰণে এয়া হৈ গৈছে মোৰ এতিয়া বাকী থকা কালাৰখিনিয়ে মই বাকী থকা কেকখিনি মই এটা হোৱাইট কেক বনাই ল'ম এয়া মোৰ হৈ গ'ল এইখিনি আৰু এতিয়া যিখিনি বাকী আছিলে সেইখিনি মই এই গিলাচটোত এয়া ঢালি দিলোঁ এয়া হৈ গ'ল মোৰ এয়া মই ঢালি দিলোঁ এইটো এটা য়েল্লো আৰু পাৰ্পল মিক্স এটা য়েল্লো হ'ল মই অলপ কমাই দিছোঁ কালাৰটো আৰু এটা হ'ল পূৰা এইটো বগা এতিয়া মোৰ তিনিটা হৈ গ'ল ৰেডি এতিয়া মই এইখিনি কি কৰিম এতিয়া মই এয়া মোৰ তিনিটা গিলাচ হৈ গ'ল আজি কেকৰ কাৰণে এতিয়া মই এই তিনিটা গিলাচ বহাই দিম এটা কুকাৰত বলক দেখাইছোঁ মই সেই কুকাৰটোত কেনেকৈ বহাইছোঁ এইখিনি মোৰ এতিয়া বৰ্তমান হৈ গৈ আছে আপোনালোকক পিছত মই আকৌ দেখাই আছোঁ হোৱাৰ পিছত আৰু মই এইফালে কুকাৰ এটাত যে কেকটো দিছিলোঁ কেকটো হৈছে নে যায় এতিয়া মই কুকাৰ ঢাকনিখন খুলি পেলাই চাই আছোঁ এয়া মোৰ কেক তিনিটা পাৰ্পল কালাৰ য়েল্লো কালাৰ হোৱাইট কালাৰ হৈ গ'ল আৰু ধুনীয়াকৈ ফুলি গ'ল এতিয়া সিজিছেনে নাই মই এটা ধুনীয়াকৈ কিবা এডাল দি খুচি পেলাই চাম তাৰপিছত সিজিছে নাই চাই ল'ম যদি সিজিছে এতিয়া নমাই থৈ দিম আৰু মোৰ এইখিনি সিজিছে নাই মই এনেকৈ খুচি পেলাই চালোঁ এয়া মোৰ লগা নাই ধুনীয়াকৈ সিজিছে আৰু ফুলি গৈছে তিনিওটা কেক হৈ গ'ল এতিয়া মই কুকাৰ ঢাকনিখন বন্ধ কৰি থৈ দিওঁ অকণমান সময় ঠাণ্ডা হ'লে নমাই দিম আজি মোৰ এই কেক তিনিটা হৈ গ'ল এয়া তিনিটা মোৰ ধুনীয়াকৈ কেক হৈ গ'ল আৰু কেকটো খুলি পেলাই দেখাই আছোঁ Happy birthday to me. Happy birthday to me.